আজিৰ পৰা তোৰ তলত থাকিম, তোক কেতিয়াও ব্যৱহাৰ নকৰোঁ আৰু কেপি চিখৰ নেখাওঁ আৰু বেলেগ ল'ৰা নেচাওঁ আৰু তোক কেতিয়াও ব্যৱহাৰ নকৰোঁ, তোৰ লগতে থাকিম। গাইজ আজিৰ পৰা ন বাইদেউ ব্যৱহাৰ নকৰে তো বয়ফ্ৰেণ্ডৰ লগত আৰু শিখৰ কি পিনা খাই মানে কি কম গাইজ আজিকালি ন ছোৱালী বিলাকৰ ন কথা শুনাত কিন্তু শুনাই ভাল মানে সিহঁতে কব এটা কৰিবা আৰু কি ছোৱালীটো তাৰ বয়ফ্ৰেণ্ডৰ কাজিয়া লাগোতে কৈছে যে মই আজিৰ পৰা তোমাৰ লগত বেয়া ব্যৱহাৰ নকৰো আৰু শিখৰ কি নাখাও বাট ল'ৰাটোনো কম চাহাৰামি কেলা দিছে ভিডিঅ'টো ভাইৰেল কৰি এতিয়া কি হ'ব চাই লোৱা হওক কিন্তু তাৰ আগতে নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আমাৰ অন্য নতুন ৰজ ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে গৌতম বিৱাই এক্স আৰু কি বলে তেনেহলে বেছি বেক্সি নকৰি ভিডিঅ'টো আৰম্ভ কৰো তোমাৰ যদি কেতিয়াবা তোমাৰ গাৰ্লফ্ৰেণ্ডৰ লগত ব্ৰেকআপ হৈ যায় ন তুমি কি খুজিবা হয়তো তুমি দিয়া আইফোনটো নহলে তুমি দিয়া তাক ডায়মণ্ডৰ ৰিংটো বাট আজিকালি ছোৱালী বিলাক ন লৰ্ডকেও হাৰামি যেনেকুৱা ধৰক বহুত কিবা কিবি চাই যেনেকুৱা ধৰক মই দেখাই দিওঁ আৰু দিনা যে মই চুমাটো দিছিলো তোক সেইটোও ঘূৰাই দিবি মোক কবা দিয় কব ন হ'ব দে দে মাইনাক কিছটো দে চুমাটো ন ঘূৰাই দে মই ভাবিছো যে সেইটো নোলোৱা নেকি মানে যোনটো ডিছ মনে মনে ঘৰত লুকাই লুকাই কৰিছিলা কিয়া বুলি ভাবতা হে মোক সি ভাবিছে একেবাৰে সি নহলে মই যে ল'ৰা পতাবই নোৱাৰিম এই মাত্ৰ ফেচবুক এটা খুলি ধুনীয়া ধুনীয়া ফটো দিলে কিটিং কিটিং মেছেজ আহিব সি যেনিবা সেনেকেহে ভাবিছে কিয়া বুলি ভাবতা হে মোক এই মাত্ৰ মই ফেচবুক খুলিম ফটো দিম পুৰা মেছেজ আহিব কেয়া বুলি ভাবতা হে তুমি মাইনা কেয়া বুলি ভাবতা হে হেৰো পগলা মইনা কিয় ব্ৰেকআপ দি দিছা মইনা ন ফেচবুক খুলিলে ন কিটিং কিটিং মেছেজ আহিয়ে থাকে যেনেকুৱা ধৰক মেছেজ ন আৰু কি সেইটোৱে আৰু মেছেজ আহিয়ে থাকে সেইখিনিতো ঠিকে আছিল কিন্তু মাইনা এনেকুৱা পগলা দৰে জঁপিয়াই জঁপিয়াই ক'ত যাইছে হাগা আহিছে চাগে হেৰৌ মইনা সেই পথাৰৰ মাজত এই নলাই নলাই ইমান খোজ নাখাৰিবা যোগে ধৰিলে ন তুমি তাক কিছে খুজিছা যোগে ধৰিলে ন য'ত ত'ত সোমাই যাব পাৰে সেইটো কাৰণে কৈছো অলপমান সাৱধানত থাকিবা মজা আয়া গাইছ আজিকালি মাল কোনে নো নাখায় চবেই খায় সেইটো আমি জানো কোনোবা হয়তো দুখত খায় কোনোবা হয়তো সুখত খায় কোনোবা হয়তো ব্ৰেকআপ হলে খায় আৰু কোনোবা হয়তো ৱেক আপ হলে খায় আৰু কোনোবা হয়তো চাগে মাল চাল পটালে খায় বাট আজিকালি ন আমাৰ নজৱান আমাৰ দেশ যোনে ৰক্ষা কৰে সিহঁতিও মাল খায় মানে আৰ্মি ৰাম ৱাইন শ্বপতো বোলে বাঢ়িব মদৰ দাম আমি দুখীয়া খাতি খোৱা মানুহে কেনেকৈ খাম পকেটত যদি নাই পইচা কণী বিকি কোৱাটাৰ কিনিছে ইয়াতে খাওঁতে মেলোতে অনেকখিনি অপৰাধ হ'ব পাৰে গতিকে ভগৱানৰ ওপৰত ৰাখিবা ভাৱ ভক্তি মদ খালেই পাবা শক্তি বটলেই হ'ব তোমাৰ মাইকী গিলাচেই হ'ব ল'ৰা ছোৱালী ধাৰ বাকীবোৰ নাতি পুতি হৰি হানটো কচৰিকে তই নৰকতো ঠাই নাপা যেনেকা মানে তই মালৰ বটলটো কোনোবা হয়তো বিচনাত উঠাই সন্মান কৰিব জানা নাই তুমি কিয় আসনত থৈ কিনে তো পূজা কৰিব পাৰিলে হয়তো মানে গোসাঁই থাপনা য'ত আছে কচৰিকে এনেওতো তই তাক মালক বদনাম কৰিয়ে পেলালি বিচনাত উঠাই সেইখিনিতো আৰু কনচা হেৰি গোসাঁই ঘৰত থৈ দিবি সদায় শ্ৰীকৃষ্ণ মূৰ্তি গুচাই কেনে ন মালকে পূজা কৰিবি আৰু ভাল হ'ব নে কি কয় আপোনালোকে চ' আৰু কি গাইজ নতুন ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ দিছো বাই লগ পাই আছো আৰু এটা নতুন ধামাকেদাৰ ভিডিঅ' লৈ তেতিয়ালৈকে জয় আই অসম আৰু এটা কথা কওঁ শুনা চেনেলটো ন ছাবস্ক্ৰাইব কৰি থৈ যাবা তেতিয়ালৈকে বাই বাই